আলু কাচকলৰ লগত ইলিচ মাছৰ জোল। আজি মই বনাম আলু কাচকলৰ লগত ইলিচ মাছৰ জোল। মই মাছখিনি ধুই ল'লোঁ। এতিয়া হালধি আৰু নিমখ সানি ল'ম। এতিয়া কেৰাহী এটাত তেল গৰম কৰিম। এতিয়া মাছটো এটা এটাকৈ ভাজি ল'ম। মোৰ মাছখিনি ভাজা হৈ গ'ল। এতিয়া কাচকল আৰু আলুখিনি ভালকৈ ধুই ল'ম। কেইটামান জলকীয়া কাটি ল'ম। এতিয়া মাছখিনি মই উঠাই ল'ম। তাতে অলপমান তেল দি দিলোঁ। 2-3টা তেজপাত দিলে হ'ব। এতিয়া অলপমান জিৰা দিম। মই কেঁচা জলকীয়াখিনিও দি দিলোঁ। এতিয়া আলুখিনি দি দিম। কাচকলখিনিও দি দিম। নিমখ অলপমান দি দিলোঁ, হালধি অলপমান দি দিলোঁ, জিৰা অলপমান দি দিলোঁ। এতিয়া একেলগে ভাজি ল'ম মই। এতিয়া অলপমান পানীও দি দিলোঁ। এতিয়া ঢাকন মাৰি আলু আৰু কলখিনি সিজাই ল'ম। এতিয়া মাছখিনিও দি দিলোঁ। এতিয়া ঢাকন মাৰি অলপমান সিজাই ল'ম। মোৰ সিজোৱা হৈয়ে গ'ল। চাওক বন্ধু বান্ধৱীসকল, কি ধুনীয়া আঞ্জা হৈ গ'ল। পিঁয়াজ ৰহুন নোহোৱাকৈ কি ধুনীয়াকৈ আঞ্জা হ'ল। একবাৰ আপোনালোকে বনাই খাই যাব ঘৰত।